गुड मर्निंग गाइज वेलकम बैक टू माई चेनेल। तो बहुत दिन पिছত ब्लग बनाई आছোঁ। আজি ব্লগ বনোৱাৰ কাৰণ এইটোৱে যে আজি মই মাহঁতৰ লগত নগাঁও গৈ আছোঁ। আজি নগাঁও মানে মোৰ মামাহঁতৰ ঘৰ আছে, তাত মই আজি ফুৰিব গৈ আছোঁ মাহঁতৰ লগত। আৰু নগাঁও গৈ পেলাই যিমান পাৰোঁ এক্সপ্ল'ৰ কৰিম, আপোনালোকক দেখুৱাম। আৰু আজি বহুত জল্দি উঠি গ'লোঁ। সদায় মানে মোৰ বহুত দেৰি হৈ উঠোঁতে 10-11 বাজি যায়, বিকজ মানে ক্লাছ নাথাকে ন, আৰু ৰাতি দেৰিকৈ খোৱা হয়। বাট আজি দেৰিকৈ খোৱা হ'ল, কিন্তু জল্দি উঠিবলগীয়া হ'ল। মানে মা উঠাই দিলে আৰু যাবতো লাগিবই ন। আৰু আজি টুপিটো পিন্ধিছোঁ। টুপি পিন্ধাৰ কাৰণ এইটোৱে যে মানে মই চুলিটো উৰাই দিলোঁ আৰু বুজিছে, টকলা হৈ গ'লোঁ। কিমান আৰু চুলি ৰাখিব কওকচোন, সেইটো কাৰণে উৰাই দিলোঁ আৰু চুলি। তো আপোনালোকক দেখাই আছোঁ, ৰখক মই ব্ৰেকফাষ্ট কৰা নাই, ব্ৰেকফাষ্টটো কৰি আপোনালোকৰ লগত কথা পাতি আছোঁ। তো মোৰ ব্ৰেকফাষ্ট হৈ গ'ল ৰেডি। আৰু ব্ৰেকফাষ্টত কি ৰুটি আৰু আমলেট, গৰম উঠাব নোৱাৰি, আৰু মোৰ বাটাৰ। তো মই খাই লওঁ ন। মানে কি জানে, পাঁচ কথা ইমান ৰাতিপুৱা উঠা নহয়, আৰু ৰাতিপুৱা উঠিলেও ইমান জল্দি মই নাখাওঁ। কিন্তু যেতিয়া ক'ৰবাত যোৱা হয় ন, তেতিয়া ঘৰৰ চব মানুহ মানে এইটো খা, এইটো ল, এইটো ল, এইটো ল, মানে চব মানে পাৰফেক্টলি কৰা যায়। যে ৰাতিপুৱা একদম উঠিয়ে ৰুটি আৰু অমলেট হৈ গ'ল, তাৰপিছত কাপোৰখিনি পেক কৰা হৈ গ'ল। মানে এটা মানে এক্সাইটমেণ্ট থাকে ন, মাহঁতৰ ঘৰত গৈ আছে, আৰু মোৰো আছে এক্সাইটমেণ্ট। চ' ময়ো উঠিলোঁ জল্দি, খালোঁ, গা ধুলোঁ, নহ'লে ইমান জল্দি উঠাত নাই। মানে ক'ৰবাত যোৱাৰ আগত কিবা এটা প্ৰব্লেম হ'ব। এতিয়া গাড়ী পাংচাৰ হৈ গ'ল, চ' গাড়ীৰ পাংচাৰটো বনাব লাগিব, তাৰপিছতে যাব পাৰিম। আৰু ড্ৰাইভাৰো অহা নাই, মানে যোন ড্ৰাইভাৰজন আমাৰ লগত যাব সিও অহা নাই। চ' মই আৰু দেউতা মিলি বনাব লাগিব আৰু। তো চাই থাকক ভিডিঅ'টো, কৈ আছোঁ বাকীখিনি। मैं गाड़ी में उठ चुका हूँ, गाड़ी चल रहा है। পিছপিনে আম্মা বহি আছে। চ' বহুত মানে গাড়ীৰ টায়াৰ পামচাৰ চামচাৰ কৰা, মানে পামচাৰ চামচাৰ ঠিক কৰাৰ পিছত গাড়ীত উঠিলোঁ। আৰু লাষ্টত 10টা বাজি গ'ল। 8টাত যোৱা কথা আছিল, কিন্তু 10টা বাজি গ'ল। উপায় নাই, হয়ে এনেকৈ যোৱাৰ টাইমত। তো গাইজ আমি আহি পাই গ'লোঁ তেজপুৰ। আৰু মানে তেজপুৰত খুৰাহঁতৰ ঘৰ, চ' ইয়াতো ৰখিব। আপোনালোকেতো জানেই ফেমিলি ট্ৰিপ, বুজিছে। ইয়াত ৰখি পেলাই মাহঁতে ৰেষ্ট ল'ব, চাহ খাব, আকৌ যাব নগাঁও। আজি আৰু গোটেই দিনটো এনেকৈয়ে যাব। আকৌ মানে ভাইটিটোৰ কাৰণে চকলেট আনিব পাহৰিলোঁ, চ' মই দোকান গৈ আছোঁ চকলেট আনি পেলাই। কি কৰিব আৰু বুজিছে, ফেমিলি ট্ৰিপটো মোৰ খুৰাৰ ল'ৰা আৰু ছোৱালী হয়, দুটাই টুইনছ হয়। আৰু চাক ক'ত খেলি আছে চাক। এই চিপা কিবা কৈ দিয়া, টিচান কিবা কৈ দিয়া, কৈ দিয়া, কৈ দিয়া, কৈ দিয়া, নোকোৱা। মানে কি ক'ম আৰু, বহুত বেছি কিউট লাগে। মানে দুটাই টুইনছ হয়, এটা ল'ৰা, সি ল'ৰা, এইটো ল'ৰা হয়, এইটো ছোৱালী হয়। আৰু এটাৰ নাম ৰিচান আৰু এটাৰ নাম চিফা হয়। তো গাইজ মই আহি পাই গ'লোঁ নগাঁৱত, নানীহঁতৰ ঘৰত। আৰু মই আজি এণ্ট্ৰিটো অলপ বেলেগ টাইপৰ দিছোঁ, আৰু গাঁৱত শুই শুই কথা পাতি আছোঁ, বিকজ মানে ভাল লাগিছে আৰু গাঁৱত আহি পেলাই। টাউনত থাকোঁ ন, এতিয়া গাঁৱত আহি পেলাই মানে কিবা এটা ভাল লাগে, বুজিছে। পূৰা মানে পিচ এটা ফিল হৈ আছে। ব'লক আপোনালোকক মই জেগাখিনি ভালকৈ দেখুৱাই আছোঁ, আহক। মই এতিয়া মোৰ মামাহঁতৰ ঘৰৰ পাছফালে বাৰীটো আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে ভালকৈ চাই থাকক। ইয়াত একদম ষ্টাইলবিলাকে বেলেগ, বুজিছে নাই, আমাৰ তাৰ নিচিনা নহয় আৰু। মানে চাওকচোন, মই কাপোৰৰ তলেদি এতিয়া গৈ আছোঁ পিছপিনে বাৰীত। আৰু এইপিনে চাওক, মোৰ লগত আছে মোৰ ভাইটি, মোৰ মামাৰ ল'ৰা। তোমাৰ নাম কৈ দিয়া। মোৰ নাম ৰায়ান শাবিব হক। ৰায়ান শাবিব হক। কেনেকুৱা আছে আপোনালোক? আৰু কিবা ক'বা? কম। কি ক'বা কোৱা? আপোনালোক কি কৰি আছে?
সি মোক কথাখিনি কৈ আছিল যে মোৰ সৰুৰ পৰা সপোন বোলে মানে ভিডিঅ'ত আহিবলৈ, চ' তাকো লৈ আনিলোঁ। আৰু এইটো আপোনালোকে চাওক এবাৰ, ইয়াত খালি পুখুৰী ধান মানে ইয়াত মানে মেক্সিমাম ঘৰৰ পিছফালে আপোনালোকে পুখুৰী আৰু ধান দেখা পাবই। আৰু আপোনালোকক মই আৰু এটা বস্তু দেখাই আছোঁ, ৰখক। এই বস্তুটো দেখিছে, ইয়াত মানে কি হয়, ইয়াত হেৰি হয় মানে মই ভালকৈ নাজানো, কিন্তু ইয়াত মাছৰ পোনা থাকে ন, মাছৰ পোনাৰ পৰা মানে মাছ প্ৰডিউচ কৰা হয়, বুজিছে। পৰি যাবা চাবা। আৰু ইয়াত কি হয়, প্ৰথমত মানে কি হয়, ইয়াত মানে হেৰি থাকে, মাছৰ মানে পোনা হিচাপে থাকে, তাৰপিছত কিবা ৰাউণ্ড হয়, কিবা কিবি হৈ পেলাই ইয়াত লাষ্টত মানে হেৰি হৈ যায় আৰু মাছ হৈ ওলায় আৰু মানে মাছ প্ৰডিউচ হৈ যায়। আৰু এইপিনে পুখুৰী চাওক না, আপুনি কিমান চাব পুখুৰী আৰু ধানেই দেখা পাব ইয়াত। মই এইপিনে যাবলৈ অলপ চেষ্টা কৰোঁ, অকলে অকলে ভয়ো লাগি আছে, বিকজ ইয়াত এটা গছ আছে। হয় নেকি? এইবিলাক কিবা ফুলৰ, এইটো মানে এইটো কি বুলি কয় মই নাজানো দেই, এইটো গছত বোলে বহুত থাকে বুলি শুনিছিলোঁ। এতিয়া মই গৈ আছোঁ ধান খেতিৰ ফালে। ধান খেতিৰ সেইফালে আছে, ধান খেতি এইফালে পথাৰ, আমাৰ পথাৰ, আৰু এইটো বেলেগ মানুহৰ পথাৰ। কেমেৰাটো মানে সি মোৰ হাতৰ পৰা লৈ গ'ল, তাৰ মানে বহুত চখ মানে, বুজিছে, ব্লগ কৰাৰ। সি মোৰ পৰা কেমেৰাটো লৈ সি ব্লগ কৰি আছে। আৰু মই আহি পাই গ'লোঁ ধান খেতি। এতিয়া মই ইয়াত নামিম বুলি ভাবিছোঁ, কিন্তু চাওকচোন ইমান বোকা, হাম কেছে নামেংগে। তো গাইছ, ভিডিঅ'টো মই এতিয়া শেষ কৰি আছোঁ, আৰু বহুত বস্তু আছে দেখুৱাবলৈ, কিন্তু আজি নেদেখাওঁ, বেলেগ ভিডিঅ'ত দেখাম। আৰু এটা কথা, মই এইটো ভিডিঅ'ত কোনটো মিউজিক ইউজ কৰিছোঁ, কোনোবা এটা ৱেব ছিৰিজৰ মিউজিক হয় নে এনিমৰ হয়, চ' আপোনালোকে যে জানে কমেণ্ট কৰিব।